हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल एसपी लार्निंग सेंटर। तो ভিউয়ার্স मैं আজি আপোনালোকৰ মাজত কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এৰে এক নম্বৰ প্ৰশ্নটো হ'ল যে আমি সচৰাচৰ দেখা পাওঁ পৰুৱা বা বৰলে কামুৰিলে আমি হাতত বা য'ত কামুৰে তাত আমি চূণ লগাওঁ। তো ইয়াৰ কাৰণটোনো কি? তো কাৰণটো একেবাৰে সিম্পল যে পৰুৱা বা বৰলে আমাক যেতিয়া কামুৰে কামুৰি পৰুৱা বা বৰলৰ শুঙত আমি জানো তাত এটা এচিড থাকে আৰু এচিডটো হ'ল ফৰ্মিক এচিড। তো আমি তাত যে চূণ লগাওঁ, চূণটো লগোৱাৰ কাৰণটো হৈছে যে চূণটো আচলতে এটা খাৰ। তো এচিড আৰু খাৰ যদি লগ হয় তেতিয়া কি হৈ যায়? পানী হৈ যায়। তো এতিয়া আমাক যেতিয়া বৰল বা পৰুৱাই কামোৰাৰ লগে লগে বৰল বা পৰুৱাই কি কৰে, সেই শুঙৰ জৰিয়তে আমাৰ ছালৰ ভিতৰত এটা এচিড সোমাই দিয়ে। এচিডটোৰ নাম হ'ল ফৰ্মিক এচিড। তো আমি যেতিয়া চূণ লগাওঁ, চূণটো হ'ল খাৰ লগোৱাৰ লগে লগে সেইটো কি হয়, সেই এচিডৰ লগত বিক্ৰিয়া কৰি পানী হৈ যায় আৰু তেতিয়া আমাৰ পুৰণিটো কি হয়, কমি যায়। চ' সেইকাৰণে আমি যেতিয়া আমাক বৰলে নাইবা পৰুৱাই কামোৰে আমি কি কৰোঁ, সেই জাগাত সেই ঠাইত কি কৰোঁ, আমি চূণ লগাই দিওঁ। ঠিক আছে। নেক্সট দ্বিতীয়টো প্ৰশ্ন যেটো হৈছে আমি সচৰাচৰ লক্ষ্য কৰি থাকোঁ যে আমাৰ হাতৰ তলুৱাত যেতিয়া আমি ধৰক পেট্ৰল বা এচিটন বা সুগন্ধি আঁতৰ যদি অলপমান ঢালি লওঁ লগ আমি হাতত মানে ঠাণ্ডা অনুভৱ কৰোঁ। চ' এইটোৰ কাৰণটোনো কি হ'ব পাৰে? তো ইয়াৰ কাৰণ একেবাৰে সিম্পল। যেতিয়া আমি হাতৰ তলুৱাত পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি লওঁ তেতিয়া আমি ঠাণ্ডা অনুভৱ হয়। কাৰণটো হ'ল পেট্ৰল বা সুগন্ধি আঁতৰে আমাৰ হাতৰ তলুৱাৰ পৰা তাপ শক্তি কি কৰে, শোষণ কৰি ই বাষ্পীভূত হৈ যায়, তাৰমানে শুকাই যায়। আমি জানো পেট্ৰল বা এচিটন এইবিলাক হাতত ঢালিলে ই লাহে লাহে অলপ সময়ৰ ভিতৰতে শুকাই যায়। তো এইটো অলপতে শুকাই যোৱাৰ কাৰণটো হ'ল ই আমাৰ হাতৰ তলুৱাৰ পৰা কি কৰে, তাপ শক্তি শোষণ কৰে আৰু শোষণ কৰি ই বাষ্পীভূত হয়। আৰু সেইকাৰণে আমি কি হাতৰ তলুৱাত বা য'ত আমি পেট্ৰল বা এচিটন ঢালি লওঁ বা আঁতৰ ঢালি লওঁ তাত আমি ঠাণ্ডা অনুভৱ কৰোঁ। ঠিক আছে, আশা কৰোঁ নিশ্চয় বুজি পাইছে। চ' নেক্সট আৰু এটা প্ৰশ্ন লৈছোঁ যে আমি প্ৰায় লক্ষ্য কৰোঁ যে গৰম বস্তুৰ গন্ধটো বহুত দূৰৰে পৰা আমি পাওঁ, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ আমি পাবলৈ হ'লে সেই বস্তুটোৰ বা সেই পদাৰ্থটোৰ আমি কি কৰিব লাগে, ওচৰত যাব লাগে। তো ইয়াৰ কাৰণটোনো কি? ইয়াৰ কাৰণটো হ'ল কোনো বস্তুৰ গোন্ধ পোৱাৰ মেইন কাৰণটো হ'ল তাৰ বেপন। তো তাৰ বেপন সেই বস্তুটোৰ বেপন নহয়, সেই বস্তুটোত থকা বা সেই পদাৰ্থটোত থকা কণিকাবোৰৰ বেপন। আৰু পদাৰ্থৰ কণিকাবোৰ যেতিয়া বেপনৰ দ্বাৰাই কি হয়, বায়ুলৈ আহে তেতিয়া আমি তাৰ গোন্ধ অনুভৱ কৰোঁ। তো উষ্ণতা বেছি হ'লে বা তাপ পালে বেপনৰ মাত্ৰা বা গতি বাঢ়ে, সেইটো আমি চবেই জানো। গতিকে যেতিয়া কোনো পদাৰ্থ গৰম কৰা হয় তেতিয়া সেই পদাৰ্থৰ কণিকাটোৰ কি হয়, গতিবেগ বাঢ়ি যায়। চ' সেই পদাৰ্থটোৰ গন্ধ আমি বহুত দূৰৰে পাওঁ। কিন্তু ঠাণ্ডা বস্তু এটাৰ কণিকাটোৰ গতিবেগ খুব কম থাকে। সেইকাৰণে আমি ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ সেই বস্তুটোৰ বা সেই পদাৰ্থটোৰ কি কৰিব লাগে, ওচৰত যাব লাগে। তো নিশ্চয় বুজি পাইছে। নেক্সট আৰু এটা কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ যে গৰমৰ দিনত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে। আমি এইটো চবেই জানো বা সকলোৱে এইটো আমি দেখা পাইছোঁৱে। তো ইয়াৰ কাৰণটো বাৰু কি হ'ব পাৰে? চ' গৰমৰ দিনত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থকাৰ মূল কাৰণটো হ'ল চাব, গৰমৰ দিনত বাষ্পীভৱন প্ৰক্ৰিয়াৰ বেগ কি হয়, বেছি হয়। চ' মাটিৰ কলহৰ বিন্দাৰে পানীৰ বাষ্পীভৱন প্ৰক্ৰিয়া দ্ৰুত গতিত হৈ থাকে আৰু তাৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তি তাত থকা অৰ্থাৎ কলহত থকা পানীৰ পৰাই শোষণ কৰে আৰু সেইবাবে পানীখিনি ঠাণ্ডা হৈ থাকে। একদম সাধাৰণ কথা। চ' আশা কৰোঁ আপোনালোকে আজিৰ এই 4টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰসমূহ বুজি পাইছে। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।